ইউটিউবৰ প্ৰত্যেকজন দৰ্শকক মই নমস্কাৰ জনাইছোঁ। আজি মই বিশেষ এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। এইটো আপোনালোকে দেখি আছে এটা ইনকিউবেটৰ। আজি কিছুদিন আগতে মই এইটো বনাইছিলোঁ। ইনকিউবেটৰটো আচলতে কেনেধৰণে বনায় মই আপোনালোকক পাছৰ পৰ্যায়ত ইনকিউবেটৰ হাতেৰে নিজৰ ঘৰতে আপোনালোকে কেনেধৰণে বনাব পাৰিব মই দেখুৱাম, বা ইনকিউবেটৰৰ সহায়ত আমি কেনেধৰণে ঘৰতে আমি হাঁহ হওক, কুকুৰা হওক, বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ কণী আমি কাৰেণ্টৰ যোগেৰে কেনেকৈ আমি পোৱালি উলিয়াম তাৰ বিষয়ে মই বিতংভাৱে আপোনালোকক জনাম। আজি এই ভিডিঅ'টো আপোনালোকক দেখুৱাৰ মূলতঃ এটাই কাৰণ, আপোনালোকে বৰ্তমানটো জানেই যে মহামাৰী কৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। আমি আজি এই মহামাৰী ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে হেণ্ড চেনিটাইজাৰ ইউজ কৰিছোঁ, হাত চাফা কৰি ৰাখিবৰ বাবে ফেচ মাস্ক ইউজ কৰিছোঁ, যাতে মুখ, নাক ইত্যাদি অংগৰ জৰিয়তে আমি বীজাণু শৰীৰত যাতে সোমাব নোৱাৰে। আমি এটা কথা কেতিয়াও হয়তো আমি চিন্তা কৰি চোৱা নাই, বা চিন্তা কৰিলেও আমি তাৰ একো সমাধান উলিয়াব পৰা নাই। সেইটো হৈছে আমি যিবোৰ প্ৰায় প্ৰত্যেকজন মানুহে যিবোৰ পইচা ব্যৱহাৰ কৰি আছে, টকা পইচাৰ যিটো আমি লেনদেন কৰি আছোঁ, দোকানতেই হওক বা অন্য বিভিন্ন শিতানত আমি ইজন সিজনৰ পৰা পইচাৰ আদান প্ৰদান কৰি আছোঁ। এই টকা পইচাৰ যোগেদিও আচলতে বহুত বীজাণু আমাৰ গালৈ আহিব পাৰে, সংক্ৰমণ হ'ব পাৰে। এতিয়া কথাটো হ'ল, আমি টকা পইচাৰ পৰা সংক্ৰমণটো কিদৰে ৰোধ কৰিব পাৰোঁ, টকা পইচাসমূহ আমি কিদৰে পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। পইচাটোতো আমি সম্ভৱ নহয় যে পানীৰে ধুম অথবা চেনিটাইজাৰ ইউজ কৰি আমি বীজাণুমুক্ত কৰিম। আপোনালোকে ঘৰতে এনেধৰণৰ ইনকিউবেটৰ তথা কাৰেণ্টৰ কিছুমান এটা ছিষ্টেম বনাই আপোনালোকে পইচাসমূহ বিশুদ্ধ কৰিব পাৰে। আচলতে কেনেকৈ কৰে সেইটো মই আপোনালোকক পাছত দেখুৱাম। এইটো জাষ্ট আপোনালোকক মই ইনকিউবেটৰটো কিদৰে চলে মই সেইটোকে আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো এটা মিটাৰ এটা ফিট কৰি থোৱা হৈছে ইয়াত। এইটোৰ জৰিয়তে আমি কিমান পৰিমাণৰ টেম্পাৰেচাৰ ইয়াত প্ৰয়োজন হ'ব সেইটো ছেট কৰি থোৱা থাকে, আৰু এটা নিৰ্দিষ্ট টেম্পাৰেচাৰ পোৱাৰ লগে লগে এই মেচিনটো বন্ধ হৈ যায়, লাইট জ্বলাটো বন্ধ হৈ যায়, আৰু সেই টেম্পাৰেচাৰটোৰ পৰা অলপ কমি যোৱাৰ লগে লগেই এনেদৰে অট'মেটিকেলি লাইটটো জ্বলিবলৈ আৰম্ভ কৰে। এইটো আপোনালোকে দেখিছে, এনেদৰে মই এখন দুৱাৰখনৰ ব্যৱস্থা কৰিছোঁ। ইয়াত সংস্থাপন কৰা হৈছে এটা বাল্ব, 100 পাৱাৰৰ এটা বাল্ব, এখন সৰু ফেন আৰু থাৰ্মোষ্টেট এডাল ইউজ কৰা হৈছে। ইলেক্ট্ৰনিক থাৰ্মোমিটাৰ আচলতে। ভিতৰৰ বক্সটোৰ ভিতৰত কিমান পৰিমাণৰ টেম্পাৰেচাৰ আছে সেইটো সেই থাৰ্মোমিটাৰডালৰ যোগেদি আমি এই ডিছপ্লেখনত শ্ব' হৈ আছে। এনেধৰণৰ এটা আপোনালোকে ব্যৱস্থা কৰি লৈ যদি আমি ইয়াত পইচাখিনি যদি থৈ এটা নিৰ্দিষ্ট পৰিমাণৰ হিট দিব পাৰোঁ, হিট দিলে আপোনালোকৰ সেই পইচাৰ পৰা যিখিনি বীজাণু থাকে, পইচাৰ পৰা বীজাণুবোৰ নাইকিয়া হৈ যাব। এইটো দেখিছে। মই ইয়াৰ পাছৰ ভিডিঅ' এটাত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঘৰতে আপোনালোকে কিদৰে কম খৰচতে, এইটো আচলতে মোৰ সাজি উলিয়াওঁতে আপোনালোকে যদি বস্তুখিনি ভাল বস্তু লগায় তেতিয়া 1000 টকাৰ পৰা 1500 টকাৰ ভিতৰত আপোনালোকৰ এনেধৰণৰ এটা ইনকিউবেটৰ আপোনালোকে সাজি উলিয়াব পাৰিব। মই ষ্টেপ বাই ষ্টেপ দেখুৱাম ইয়াৰ পাছতেই। পৰৱৰ্তী এটা ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিদৰে আমি ঘৰতেই ইনকিউবেটৰ সাজি উলিয়াব পাৰোঁ।
দেখিছে সকলোকে ধন্যবাদ জনাইছোঁ মই ভিডিঅ'টো চোৱাৰ বাবে